নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ৰেচিপিলৈ। আজি মই বনাব লৈছোঁ এটা ঐতিহাসিক পিঠা আৰু এই পিঠাবিধ বনাবলৈ কোনো ধৰণৰ অভেন অতিজিৰ দৰকাৰ নহ'ব আপোনালোকৰ। একদম কেৰাহীতে বনাই ধুনীয়াকৈ খাব পাৰিব। এই পিঠাবিধ বনাবলৈ যিমানে সহজ, খাবলৈ কিন্তু তাতকৈ বেছি সোৱাদ লগা হয়। অকল কেৰাহী এটাতে আপোনালোকে বনাব পাৰিব। তেন্তে বলক ৰেচিপিটো মই আৰম্ভ কৰোঁ। এই বিবিখানা পিঠাবিধ বনাবৰ কাৰণে মই গুড় লৈছোঁ মিহিকৈ ৰুকি, নাৰিকল লৈছোঁ সৰু এফাল আৰু নাৰিকলতকৈ গুড় অকণমান বেছি লৈছোঁ। গুড়ৰ সলনি আপোনালোকে চেনিটো কেৰামেল কৰিও ল'ব পাৰে। তাৰ পাছত মই কণী দিছোঁ এটা আৰু দি মই এইখিনি বস্তু ভালদৰে মিক্স কৰি ল'ম, গুড়, কণী আৰু ৰুকি লোৱা নাৰিকলখিনি। তাৰ পাছত মই গাখীৰ আধা, এই গাখীৰখিনি মই ভালদৰে ডাঠ কৰি পগাই লৈছোঁ। যেতিয়ালৈকে মানে অধিক ডাঠ নহয় তেতিয়ালৈকে পগাই আছোঁ। পগাই পূৰা ডাঠ কৰি ল'লোঁ। তাৰ পাছত মই যিখিনি গুড়, নাৰিকল আৰু কণী সানি লৈছিলোঁ সেইখিনিত মই লাহে লাহে গাখীৰখিনি ঢালি দি ভালদৰে সানি লৈছোঁ। গাখীৰখিনি অকণমান ঠাণ্ডা হ'ব দি গুড়ত দি দিছোঁ, নহ'লে গুড়খিনি ফাটি যায়। তাৰ পাছত মই চাউলৰ গুড়ি দি দিছোঁ এবাটি। তাৰ পাছত আৰু এবাটি দি দিছোঁ। দুবাটি চাউলৰ গুড়ি দি মই এইখিনি ভালদৰে সানি ল'ম। আৰু মিঠা কম হ'ব পাৰে বুলি ভাবি মই তাত চেনি দি দিছোঁ, মানে চেনিৰ গুড়ি আৰু আধা বাটি দি দিছিলোঁ অফ কেমেৰা। তাৰ পাছত মই ৰিফাইন তেল দি দিছোঁ এটা বাতিৰে, যিটো বাতিৰে মানে পিঠাগুড়ি লৈছোঁ সেই বাতিটোৰে এবাটি মই ৰিফাইন তেল দি দিলোঁ। দি মই অকণমান খোৱা ছ'ডা দি দিছোঁ। দি মই আৰু ভালদৰে ফেটি লৈছোঁ। তাৰ পাছত মই দি দিম ইনো 1 পেকেট। হয় ফ্ৰেণ্ডছ, ইনো দিলে এই পিঠাবিধ ধুনীয়াকৈ ফুলে। বহুতৰে বিবিখানা পিঠা নুফুলে, কিন্তু ইনো দিলে বঢ়িয়াকৈ ফুলিব। আপোনালোকে চাই থাকিব ৰেচিপিটো শেষলৈকে। তাৰ পাছত মই এটা চচপেন লৈছোঁ আৰু চচপেনটোত ৰিফাইন তেল সানি দি তাৰ পাছত ময়দা 2 চামুচ দি মই ভালদৰে কটিং কৰি লৈছোঁ। তাৰ পাছত কেৰাহী এটা গেছৰ ওপৰত দি দিছোঁ। দি দেখিছে বেটাৰখিনি ঢালি দি মই দি দিছোঁ তাত হ'বলৈ পিঠাবিধ। আৰু গেছটো মই 30 মিনিটৰ কাৰণে চলাই থাকিম পূৰা হাই ফ্লেমত। আৰু 30 মিনিট মোৰ হৈ গ'ল। দেখিছেনে গুড় দিয়াৰ কাৰণে, যিহেতু গুড় দিয়া পিঠা তৎক্ষণাতে ৰঙা পৰি আহে, জ্বলি যায়। অকণমান জ্বলাৰ নিচিনা হৈছে, বাহিৰটোৱে কিন্তু জ্বলাৰ নিচিনা হৈছে, ভিতৰে কিন্তু জ্বলি যোৱা নাই। বাহিৰে মানে 2 চাইডে অকণমান জ্বলা নিচিনা হৈছে, যিহেতু গুড় দিছোঁ। গুড় দিয়া তেল পিঠাও তেনেকুৱা হয়, চাব আপোনালোকে তৎক্ষণাতে ক'লা পৰি আহে বা ৰঙা পৰি আহে। আৰু মই ওপৰৰ জ্বলি যোৱা অংশখিনি কাটি পেলালোঁ। তাৰ পাছত মই এতিয়া ধুনীয়াকৈ পিচ কৰিম। আৰু এয়া দেখিছে চাউলৰ গুড়িৰ কিন্তু এনেকুৱা বিবিখানা পিঠা বহুতৰে এনেকুৱা ছফ্ট নহয়, মোৰ কিন্তু কি ধুনীয়া ছফ্ট হৈছে, একদম কেকৰ নিচিনা হৈছে, ময়দাৰে বনোৱা কেকৰ নিচিনা হৈছে। দেখিছেনে ফ্ৰেণ্ডছ? আৰু এই বিবিখানা পিঠাবিধ কিন্তু ঠাণ্ডাৰ দিনত খাই খুবেই ভাল লাগে, যদিও মই কিন্তু গৰমৰ দিনতে বনালোঁ। ঠাণ্ডাৰ দিনত মানে এবিধ পিঠা বিশেষকৈ বাংলাদেশত বৰকৈ চলে। বাংলাদেশৰ এইটো ঐতিহাসিক মানে পিঠা বুলি কয়। আৰু ৰেচিপিৰ ক্ষেত্ৰত, খোৱাৰ ক্ষেত্ৰততো বাংলাদেশী বা ভাৰতীয় বুলি কথা নাই, সকলোৱে খাব পাৰে। আৰু এই ৰেচিপিটো খাই বহুতেই ভাল লাগে, যিহেতু ময়দা ব্যৱহাৰ নকৰাকৈ চাউলৰ গুড়িৰে যিহেতু বনাব পাৰি। গতিকে মই এনেদৰে বনালোঁ আৰু এইবাৰ ঈদত মই বনাইছিলোঁ। সকলোৱে খাই ভাল পাইছে এই পিঠাবিধ। আৰু বনাবলৈ দেখিছে আপোনালোকে বেছি বস্তুৰো প্ৰয়োজন নহয় বা অভেন বা অতিজিৰো প্ৰয়োজন নহয়। আৰু এনেদৰে মই পিচ কৰি ল'ৰা ছোৱালীক টিফিনতো দিব পাৰে। আৰু চাউলৰ গুড়ি যিহেতু ক্ষতিও নকৰে, ময়দাতকৈ বেছি ভালহে হয়। গতিকে আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পালে। আৰু এনেকুৱা যদি ৰেচিপি আপোনালোকে বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু পুনৰ এটা ইউনিক ৰেচিপিত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ ফ্ৰেণ্ডছ। বাই বাই, টেক কেয়াৰ। সকলোৱে ভালে থাকিব।